Hello guys, আজি পুনৰ এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ সন্মুখলৈ আহি গলো আৰু আজি কি হল জানেনে আজি মানে আমাৰ ঘৰলৈ আলহী অহা কথা আলহী বাৰু যদি কেমেৰা সন্মুখত ওলাবলৈ লাজ নকৰে দেখুৱাই দিম আপোনালোকক আলহী অহা কথা তেওঁ কৈছিলে 9 মান বজাতে আহিম বুলি কৈছিলে কিন্তু এতিয়া 12 বাজি গল কিন্তু আলহীৰ দেখা দেখি নাই মই আৰু অথনিয়ে ভাত পানী বনাই আজৰি হলো আৰু এতিয়া শুই আছো ৰৈ আছো কেতিয়া আহি পাব আলহী কোন হয় আপোনালোকক বাৰু মই জনাম পিছত ৰখি আছো আৰু আজি আহক আলহীক ঠিকছে দিম ইমান দেৰি কৰে নেকি 9 বজাত আহিম বুলি কয় এতিয়া চাওক 12টা বাজি গল মোৰ ভোক লাগিছে মই নোখোৱা নেমেলাকে ৰৈ আছো যে তো আলহী আহক তাৰ পাছত আপোনালোকক দেখুৱাম আলহী যদি ওলাই দেই আলহী বাৰু আহি থাকিব আলহী অহাৰ আগতে মই মোৰ কাম এটা কৰিলো এয়া দেখিছে নহয় এয়া হল বাঁহ গাজ এয়া কিনি অনা হয় এয়া চাওক এয়া মই আধা এক বটল কিনি আনিছিল আধা মই হেৰি কৰিলো তাৰপিছত এয়া বাঁহ গাজখিনি চেপি মই এয়া ইমানখিনি পানী উলিয়ালো ইয়াৰ ৰসখিনি এইখিনি মাছৰ লগত বা মাংসৰ সৈতে বইল কৰি খাই ভাল লাগিব এতিয়া মই এই বাঁহ গাজখিনি ৰ'দত শুকুৱাম আৰু ৰ'দত শুকুৱাৰ আগতে মই ইয়াত অলপ হালধি দি সেইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম মানে খানি ল'ম হালধি দি ৰ'দত মেলি দিম তো মই এতিয়া এইখিনি হালধি লৈ খানি লওঁ তাৰ পাছত এইখিনি ধুনীয়াকৈ এনেকৈ খানি হোৱাৰ পিছত মই এইখিনি ৰ'দত মেলি দিম এয়া মই লৈ গৈ আছোঁ ইয়াতে মই থম তো এইখিনি মই ইয়াতে থম তো দেখিবও ধুনীয়া লাগিছে হয়নে মই যে খৰিচাৰ গোন্ধ ইমান বেছি ভাল পাওঁ এতিয়া আহোঁ এয়া জলকীয়া এয়া ঘৰৰ জলকীয়া দেই এইখিনি ৰাতিপুৱা ছিঙি থৈছে এইখিনি দুদিনমানৰ আগত ছিঙি শুকোৱা আৰু এইখিনি কেইদিনমান হ'ল তো মানে চামে শুকাই থাকে ন মানে পকি থাকে শুকুৱাই থাকে তো এইখিনিও মই ৰ'দত দিম আৰু ইয়াৰে কিছুমান যেতিয়া মই খৰিচা আচাৰ বনাম ন মানে তেতিয়া তাত দিম ভোট জলকীয়া কেইটামান কাটি থৈ ৰ'দত শুকুৱাই থোৱা আছে সেইকেইটাও দিম বাৰু তো এইকেইটা এতিয়া মই ৰ'দত ধুনীয়াকৈ মেলি দিওঁ তাৰ পাছত খাম খৰিচা আচাৰ বনাম তো তাৰপিছত এয়া এইখিনি মই ধুনীয়াকৈ ৰ'দত মেলি দিলোঁ আপোনালোক এইখিনিতে কথা এটা কৈ থওঁ দেই মোৰ নহয় ইউটিউবত ভিডিঅ' দিয়া আজি কমপ্লিট 2 মাহ হ'ল আৰু এইফালে আমাৰ আলহী পালেহি এতিয়া আৰু আলহীয়ে কিবা কিবি আনিছে দেই এয়া চাওক এয়া ক'ল্ড ড্ৰিংকছ দুটা মই যে এনেকৈ আলহীয়ে অনা বস্তু চাই খুব ভাল পাওঁ মানে খুলি বিৰাট ভাল পাওঁ আৰু টোপোলা খুলি ভাল পাওঁ আৰু বিশেষকৈ গিফ্ট পালেতো ক'বই নালাগে গিফ্টবোৰ খুলি বহুত বেছি ভাল পাওঁ কিবা কিবি আনিছে তলত মিঠাইও আছে তো এইবোৰ আৰু কি দেখুৱাই থাকোঁ আপোনালোকক নেদেখুৱাম ন তাৰপাছত ইফালে আলহী আহি গ'ল কিন্তু আমাৰ বোপাইটো উঠাই নাই শুই আছে চোৱা কি ধুনীয়াকৈ শুই আছে এইটো বেছি টোপনি গৈ আছে ঐ উঠচোন উঠ আলহী আহি পালে মিঠাই আনিছে মিঠাই খাব লাগে উঠ বা ইমান টোপনি চাওকচোন ইমান ডিষ্টাৰ্ব দিছোঁ তথাপি নাই উঠা উঠ আলহী আহিছে মিঠাই খাব লাগে উঠিবিনে উঠ যা মুখখন ঢাকি লৈছে চাওক কেনেকৈ ইমান টোপনি মানে তাৰ ৰাতি টোপনি ক্ষতি কৰি থাকে নহয় ৰাতি মোক শুব নিদিয়েতো বহুত ডিষ্টাৰ্ব দিয়ে একদম থাকক সি শুই থাকক সি নুঠে এতিয়া ইমান উঠাব চেষ্টা কৰিছে তথাপি উঠা নাই উঠিবিনে তই নাই উঠা তো ই শুই থাকক এতিয়া আমি যাওঁ ব'লক আলহীৰ ওচৰলৈ তই শুই থাক দেই মই যাওঁ শুই থাক তো এয়া মোৰ আলহী ইয়াতে আহিছিলে এইখন বাইকত আহিছিলে তো কিন্তু আলহীক কিমানকৈ কৈছে জানে কেমেৰা সন্মুখত ওলাবলৈ কৈছে বেলেগ এদিন ওলাম দিয়া বোলে আজি মই অলপ মানে কি আৰু লাজ কৰিছে আলহী বৰষুণ তিতি আহিছে সেয়া চকীত কাপোৰ শুকুৱাই থৈছে তো এইকাৰণে আজি আৰু আলহীক আপোনালোকক দেখুওৱা নহ'ব তো এয়া পিছদিনাখন শ্বুট কৰিছোঁ মানে 2 দিনৰ পিছত এয়া মই আচাৰ বনালোঁ দেই বাঁহ গাজখিনি মই এয়া কমেও 2 দিনৰ পিছত শ্বুট কৰিছোঁ দেই তাৰপাছত মই আপোনালোকক দেখুৱাই আছোঁ বস্তু এটা এয়া এইখিনি হ'ল সেইদিনাখন যে মই বাঁহ গাজখিনি মেলি থৈছিলোঁ সেয়াই এয়া আচাৰ বনোৱা
তো কালাৰটো অকণমান বেলেগ দেখিছে হয়নে মই কৈ আছোঁ ইমান এসোপা মেলিছিলোঁ কিন্তু ইমান কম কেনেকৈ হৈ গ'ল তাৰ আঁৰৰ কাহিনী কৈ আছোঁ সেইদিনাখন মেলি থৈ যোৱা অকণমান পিছতে গৰুৱে আহি খাই পেলালে প্ৰায় আধাখিনি খাই পেলালে তাৰপাছত আৰু মায়ে কি কৰিলে মানে গৰুৱে মুখ দিয়া ন তো মানে অকণমান ঘিণ লাগে ন মায়ে সেইখিনি ধুই পেলালে তো ধুই পেলোৱাৰ কাৰণে কালাৰটো অকণমান সলনি হৈ গ'ল আৰু অৰিজিনেল যিটো বাঁহগাজৰ গোন্ধ সেই গোন্ধটো নাইকিয়া হৈ গ'ল মানে কম হৈ গ'ল আৰু নহ'লে মলমলাই ধুনীয়াকৈ খৰিচাটো গোন্ধাই থাকে ন তো ইয়াৰ গোন্ধটো কম হৈ গ'ল একো নাই মই টুকি টাকি বনাই থৈছোঁ অকণমান আৰু তো এইটোৱে আছিল আপোনালোকক দেখুৱাবলগীয়া আৰু মই এই ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ আলহী দেখুৱাম বুলিহে হয়নে কিন্তু আলহীটো দেখুৱাব নোৱাৰিলোঁ আলহীয়ে লাজ কৰিলে একো নাই বেলেগ এদিন আপোনালোকক দেখুৱাম তো আজিৰ ভিডিঅ'টো মই এইখিনিতে শেষ কৰিম আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব তেন্তে বাই বাই